Hello everyone, welcome to my YouTube channel. কি খবৰ আপোনালোকৰ আশা কৰো ভালেই আছে আৰু আজি মই লৈ আহিছো ৰসগোল্লাৰ ৰেচিপি গটিকে ভিডিওটো শেষলৈকে চাই থাকক আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি থব নতুন নতুন ভিডিও পাই থাকিব আহক এতিয়া ৰেচিপিটোলৈ আগবাঢ়ো ইয়ালৈ ললো গাখীৰ আৰু গাখীৰ আধা লিটাৰতকৈ কম আছে এতিয়া গাখীৰখিনি গৰম কৰি লম গৰম হোৱাৰ পিছত নেমু ৰস দিছো ফাটিবলে গাখীৰখিনি আৰু আপোনালোকে ভিনেগাৰো দিব পাৰে ভিনেগাৰ নাই যেহেতু হেতু কাৰণে মই নেমু ৰস দিছো গাখীৰ ফাটাখিনি আপোনালোকক দেখাব পৰা নাই কাৰণ কেমেৰাটো মই ভাবিছো অন হৈ আছিল কিন্তু অফ হৈ আছিল হেতু কাৰণে মই গমেই পোৱা নাছিলো হেতু কাৰণে আপোনালোকক সেইখিনি দেখাব পৰা নাই চানাখিনি মই ঢালি লৈছো ইয়াতে ভালকে চাকি লম এতিয়া আৰু এতিয়া পানী দি দিছো ভালকে ধুই ল যেহেতু নেমু ৰস দিছো ন টেঙা টেঙা লাগিব হেতু কাৰণে মই ভালকে ধুই লৈছো আৰু এতিয়া ভালকে চেপি লম এখিনি চানাখিনি ভালকে চেপি লোৱা হৈ গল এতিয়া প্লেট এখনত ঢালি লম ৰসগোল্লা বনাওতে চাব যাতে চানাত একেবাৰে পানী নাথাকে নহলে ৰসগোল্লা লাডুটো চেপ দিয়া যে বহুত দিগদাৰি হয় এতিয়া চানাখিনি হাতা তলুৱাৰে ভালকে মুঠি লম এনেদৰে 10 মিনিট মান এনেকে মুঠি লম চানাখিনি এতিয়া সৰু সৰু লাৰু সাইজত বনাই লম এইদৰে গুটেইখিনি চানা লাৰু সাইজত বনাই লম মোৰ গুটিখিনি বনোৱা হৈ গল 10টা লাৰু হৈছে আৰু লাৰুবোৰ বনাওতে আপোনালোকে সৰু সৰুকে বনাব চেনি চিৰাপৰ দিলে ফুলি উঠিব উতলিলে আৰু সুগাৰ চিৰাপ বনাবলৈ 1 কাপ চেনি দিছো আৰু 2 কাপ পানী দিলো এতিয়া দি দিলো 2টা ইলাইচি আৰু এতিয়া এইখিনি উতলিবলৈ দিম সুগাৰ চিৰাপখিনি উতলি গল এতিয়া লাৰুখিনি এটা এটাকে দি দিম এটা এটাকে গুটেইখিনি দি দিলো এতিয়া ঢাকি দিম 5 মিনিটৰ কাৰণে এতিয়া 5 মিনিট পিছত লাৰুকেইটা ডাবল সাইজৰ হৈ উঠিছে এয়া চাও এনেকে লাহে লাহেকে লৰাব নহলে ভাঙি যাব এতিয়া 10 মিনিটৰ কাৰণে ঢাকি দিম গেছটো মিডিয়াম কৰি এতিয়া ঢাকনখন অতৰাই 5 মিনিট মান এনেকে উতলিব দিব লাগিব ইয়া আমাৰ ৰসগোল্লাখিনি হৈ উঠিছে এতিয়া ৰসগোল্লাখিনি ঢাকি থম 5-6 ঘণ্টাৰ কাৰণে এনেকে থৈ দিম আৰু 5-6 ঘণ্টাৰ পিছত এতিয়া বাটি এটা ঢালি লৈছো এয়া চাওক কি ধুনীয়া সফট হৈছে আৰু মই ভাঙিও দেখুৱাইছো এটা এয়া চাওক কি ধুনীয়া হৈছে আৰু আপোনালোকে ঘৰতে ট্ৰাই কৰি চাবচোন আৰু আজি ভিডিওটো ইমানেই আজিলে বাই বাই